হে সমাজ জি হাজৰিকা ৱেল আমি ইমেইল কি অলৰেডি গম পালোঁ তো এতিয়া চোৱা ইমেইলৰ আগত যিটো আমি স্পেমিঙৰ বিষয়ে গম পাইছিলোঁ তাৰ লগত এটা ৰিলেটেড টপিক আৰু বহুত ইম্পৰ্টেণ্ট টপিক যিটো হৈছে যে ইণ্টাৰনেটত বেআইনী বা ইলিগেল মানে কি ঠিক আছে তো চোৱা এইটো বহুত ইম্পৰ্টেণ্ট কিয় কাৰণ ইণ্টাৰনেটৰ যিবিলাক ক্ৰাইম হয় এইবিলাক ক্ৰাইমত প্ৰথম কথাটো কোনো মাফ নাই আৰু ছেকেণ্ড কথা কি যদি ক্ৰাইমবিলাক হয় তাত তুমি কেতিয়াও মিছা ক'ব নোৱাৰা লাইক ফিজিকেলি কিবা এটা তুমি ভুল কৰিছা তো তুমি মিছা কথা কৈ মানুহক পতাই কিবা কাৰণে সাৰি যাব পাৰে কিন্তু ইণ্টাৰনেটত হ'লে তাৰ প্ৰত্যেকটো মোমেণ্টৰ ৰেকৰ্ড ইণ্টাৰনেটত থাকি যায় তো তুমি মিছা কথা ক'লে আৰু বেছি ফচি পাহে ঠিক আছে তো ইয়াৰ মিনিং অকল এইটো নহয় যে তুমি কিবা এটা নিজে ভুল কৰিছা তো তাৰ কাৰণে তুমি দোষী কেতিয়াবা তোমাক ইউজ কৰি বেলেগে বেয়া কাম কৰি যাব তোমাৰ আইডেণ্টিটি ওকে তো তাৰ কাৰণে আমি অলৰেডি মই কৈছোঁ নহয় IP URLৰ বিষয়ে ভালকৈ জানিব লাগে এইবিলাক ভিডিঅ' অলৰেডি ডিছকাছ কৰিছোঁ যিবিলাকে চাই গম পাইছা যদি চোৱা নাই মই ৰিকমেণ্ড কৰোঁ চোৱা তো তাৰ কাৰণে কি তোমালোকে যাতে তোমালোকে এনেকুৱা নহয় যে তুমি বেয়া কাম কৰা নাই তো তুমি কেতিয়াও মানে হেৰি নহ'বা নফচিবা বেলেগে তোমাক ফচাই থৈ গুচি যাব তো তাৰ কাৰণে তুমি VPN IP এইবিলাক জানি ল'বা VPN সদায় ইউজ কৰিবা স্পেমিঙৰ পৰা বাচি থাকিবা নিজৰ ইমেইলটো ভালকৈ ৰাখিবা সেইবিলাক বস্তু অলৰেডি আমি ডিছকাছ কৰিলোঁ তো ইয়াত চোৱা মই প্ৰথমতে এগেইন মই ৰিপিট কৰিছোঁ এইটো মিনিং এইটো নহয় যে ইণ্টাৰনেটত ইলিগেল মিনিং এইটো নহয় যে তুমি এটা বেয়া কাম কৰিছা গতিকে তুমি ফচিছা ইণ্টাৰনেটত ইলিগেল মিনছ এইটোও হয় যে তুমি সাৱধান হোৱা নাই গতিকে তোমাক ইউজ কৰি বেলেগে বেয়া কাম কৰিছে সি স্মাৰ্ট হয় সি বাচি গৈছে তুমি ফচি গৈছা আৰু তেতিয়া তুমি প্ৰুফ দিব নোৱাৰিবা কাৰণ তুমি ইমানখিনি স্মাৰ্ট হ'লে তোমাক ইউজে কৰিব নোৱাৰিল হয় আৰু ইমানখিনি স্মাৰ্ট নহয় গতিকে তোমাক মানে ইউজ কৰি সি বেয়া কামটো কৰিছে তুমি ফচি গৈছা গতিকে তুমি প্ৰুফ দিব পৰা নাই ঠিক আছে আৰু নিজেতো বেয়া কাম কৰিলেও তাৰ কোনো মানে সময় নাথাকে ঠিক আছে তো ইলিগেল চোৱা এতিয়া মই ইলিগেল মানে এইটো কাম নকৰিবা সেইটো কাম কৰিবা এইবিলাক আৰু মই বুজাব নাযাওঁ নীতি জ্ঞান চবৰে আছে চবেই জানে ভাল বেয়া বাট কথাটো হৈছে আমি ইয়াত কেনেকৈ বাচি থাকিম অ'কে ফাৰ্ষ্ট কথা সদায় নিজৰ আইডেণ্টিটি নিজৰ পাছৱৰ্ড নিজৰ বস্তুবিলাক সদায় বচাই ৰাখিবা লাইক আমি ফেচবুক তাৰপিছত ইউটিউব যে এইবিলাক আমি ইউজ কৰিব হোৱাটছআপ ইউজ কৰিব য'তে ত'তে আমি সোমাই যাওঁ যিকোনো ৱেবছাইটত যাই কিবা পাৰ্মিশ্যন দি দিওঁ কিবা এটা এপ ইনষ্টল দিলে আমি এলাও মাৰি কিবা লোকেশ্যন বিচাৰিছে ফোন দি এইবিলাক আমি পঢ়িয়ে নাচাওঁ সেইবিলাক বহুত মেটাৰ কৰে ঠিক আছে তো সেই বস্তুবিলাক আমি কেয়াৰফুল হ'ব লাগে ছেকেণ্ড কথা কি এনেকুৱা নহয় যে আমি বেয়া কাম কৰা নাই গতিকে আমি ভাল অ'কে লাইক আমি ফিজিকেল ৰিয়েল ৱৰ্ল্ডৰ এটা এক্সাম্পল দিওঁ ধৰিছোঁ এখন মানে টাউনতে বোলে অমুকটো গলিত কি হয় সাধাৰণতে বেয়া বস্তু বিক্ৰী কৰা হয় লাইক কিবা ড্ৰাগছ হওক কিবা বেলেগ বস্তু হওক আৰু অমুকটো গলিত বোলে সাধাৰণতে বেয়া মানুহবিলাক থাকে লাইক চোৰ ডকাইত যেনেকুৱা ধৰণৰ বেয়া মানুহ থাকে অ'কে তাৰপিছত অমুক গলিটোত বোলে ভাল অফিচাৰ মানুহ বা ভাল চাকৰিয়াল মানুহ অ'কে ভাল মানে সৎ মানুহ থাকে অ'কে অকল অফিচাৰ বা চাকৰিয়াল বুলি সৎ মানুহ থাকে ঠিক আছে ঠিক তেনেকৈ আমি বেলেগ এটা গলিত আছে যিটো গলিত বোলে নিচাযুক্ত দ্ৰব্য লাইক সেইবিলাক দোকান আছে তো তুমি কেতিয়াবা কি হয় তুমি ভাল মানুহ তুমি এনেকৈ গৈছা লাইক য'ত ড্ৰাগছ বেচে য'ত মানে চোৰ ডকাইত আছে বা য'ত এলকহল জাতীয় বস্তুবিলাক বেচে তো তাত তুমি জাষ্ট ঘূৰিব গৈছা কিন্তু সেই মুহূৰ্ততে পুলিচ আহি পেলাই বা এনেকুৱা এজন মানুহ আহি পেলাই যিজনে তোমাৰ কাৰণে মেটাৰ কৰে তোমাক দেখি কি কৰিব এইটো ভাবিব নেকি যে সি কিবা ঘূৰিব আহিছে তোমাকতো ডাইৰেক্ট সন্দেহ কৰিব যে সি কি কৰিছে হয় ড্ৰাগছ কিনিব আহিছে নহয় কিবা তেনেকুৱা চোৰ ডকাইত বন্ধু থাকিব পাৰে বা কিবা ড্ৰিংকছ কৰিব আহিছে তো সেইটো হৈছে কাইণ্ড অফ ইলিগেল ডেট মিনছ কি তুমি সাৱধান নহ'লা চ' তুমি ফচি গ'লা অ'কে ইণ্টাৰনেটৰ চিম্পল ফাণ্ডা সেইটোৱে আমাৰ প্ৰেক্টিকেল ৰিয়েল লাইফৰ যিমানবিলাক বস্তু থাকে লাইক এইটো ভাল সেইটো বেয়া চবেই ভাল বেয়া জানে তো মেইন কথা হৈছে এনেকুৱা নহয় যে মই কেতিয়াও বেয়া কাম কৰা নাই গতিকে মই নফচিম অ'কে লাইক এনেকুৱা হয়তো বহুতৰ লাইফত হৈছে তুমি কিবা এটা ফ্ৰেণ্ডৰ লগত আছা কেতিয়াবা কিবা এটা ফচি গৈছা তো ফ্ৰেণ্ডে তোমাক ফচাই থৈ গুচি গৈছে ঠিক আছে তো সেই বস্তুবিলাকৰ বাচি থাকিবা তো ইণ্টাৰনেটত সেইবিলাকে বেয়া নাই তো তাৰ কাৰণে সদায় মই সেইটো কাৰণে VPN ইউজ কৰিব হেৰি কৰোঁ নিজৰ পাছৱৰ্ডটো বহুত ষ্ট্ৰং ৰাখিব লাগে অকল লাইক মোৰ ফোন নাম্বাৰটো মোৰ ঘৰৰ নামটো তেনেকৈ পাছৱৰ্ড ৰাখিব নালাগে যিমান পাৰা কমপ্লেক্স পাছৱৰ্ড ৰাখিব লাগে পাছৱৰ্ড মনত নাথাকে লিখি ৰাখিবা একদম প্ৰাইভেটকৈ ঠিক আছে তো তেনেকৈ তোমালোকে ইণ্টাৰনেটত নিজকে ছেফটি কৰি ৰাখিবা আৰু ইয়াৰ বিষয়ে যদি কোনোবা বেছি চিৰিয়াছ থাকা অ'কে এইটো ফেক্ট হয় ইয়াত কোনো ভাল পোৱা বা বেয়া পোৱা বুলি কথা নহয় আমাৰ মানুহবিলাক ইণ্টাৰনেটৰ বিষয়ে একদম জিৰ' নলেজ আৰু ইণ্টাৰনেটৰ বিষয়ে সিহঁতৰ মানে কোনো কনচিয়াছে নাই বা সিহঁতে একেবাৰে চিৰিয়াছ নহয় তো গতিকে নিজৰ লাইফটো লাইক খোলা কিতাপৰ নিচিনা খুলি থৈ দিছে তো বেলেগ মানুহে বিভিন্ন ধৰণে ইউজ কৰি আছে কিমান ধৰণে ইণ্টাৰনেট যে আমাক ইউজ কৰিছে উই কাণ্ট ইমেজিন অ'কে আমাৰ মোবাইলটো থৈ দি মানুহে আমাক ইউজ কৰি লাইক ফেচবুকৰ থৈ দি বিভিন্ন ধৰণৰ এপ্লিকেশ্যনৰ থৈ দি ইভেন ইউটিউবৰ থৈ দি যে আমাক কিমান ইউজ কৰিছে সেইটো আমি
মানে অনুমানেই কৰিব নোৱাৰোঁ চ' কোনোবা যদি ৰিয়েলি চিৰিয়াছ মই পাৰ্চনেলি হেল্প কৰিবলৈ সদায় ৰেডি আছোঁৱে হোৱাটছআপৰ থ্ৰুৱেদি আমাক আপডেটেড যিকোনো ধৰণৰ কুৱেশ্যন বা কুৱেৰি থাকিলে সুধিবা মই ডাইৰেক্ট হেল্প কৰি দিম তাৰপিছত কমেণ্ট ছেকশ্যনত নিজৰটো অপিনিয়ন জনাবাই মোটামুটি ইলিগেলৰ পৰা বাচি থাকিবা ইণ্টাৰনেট বেআইনী কাৰণ ইয়াত মই ফাৰ্ষ্টতে কৈছিলোঁ যে ইয়াত এবাৰ ফচি গ'লে মিছা ক'ব নোৱাৰিবা কাৰণ তাত চব ৰেকৰ্ড থাকে আৰু তোমাক বেলেগে ফচালে তুমি প্ৰুফ দিব নোৱাৰিবা কাৰণ তুমি সিমানখিনি স্মাৰ্ট হ'লে তোমাক ফচাবই নোৱাৰিলে ঠিক আছে চিম্পুল কথা যি নহওক এতিয়া আমি নেক্সট বিভিন্ন ধৰণৰ ৱেবছাইট যিটো ইয়াত ইলিগেলৰ লগত জড়িত থাকে অ'কে ডেট মিনছ কি ৱেবছাইটবিলাক যদি আমি ভালকৈ জানিব পাৰোঁ কোনটো কেনেকুৱা ধৰণৰ ৱেবছাইট তো তেতিয়া আমি কি কৰিব পাৰিম সাধাৰণতে মানে বেআইনী হেৰিৰ পৰা আমি বাচি থাকিব পাৰিম বা নিজৰ এটলিষ্ট ছেফটিটো নিজৰ প্ৰাইভেচিটো বজাই ৰাখিম ঠিক আছে তো তাৰ কাৰণে আমি নেক্সট ভিডিঅ'লৈ চুইচ হওঁ